নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মই আজি আপোনালোকলৈ লৈ আহি বিলাহী চাবোন ঘৰতে সহজতে কেনেকৈ বনাব পাৰে সেইটোৱে মই আপোনালোকক আজি দেখুৱাম। আৰু বিলাহী আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে জানে। আৰু পুৰণা দাগ নাইকিয়া হৈ পৰে আৰু ছালখন উজ্জ্বলতা গঢ়ি তোলে আৰু আপোনালোকৰ পিম্পল সমস্যা দূৰ কৰে আৰু লগতে স্কিনখন ব্ৰাইট কৰি ৰাখে। আৰু মই বিলাহীৰ লগতে আৰু বেলেগ বস্তু এড কৰা আছে ইয়াতে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই চাবোন বনাবৰ কাৰণে সামগ্ৰীখিনি ৰেডি কৰি ল'লোঁ দেখিছেনে। ইয়াতে মই বিলাহী দুটা লৈছোঁ, এই চেনি এচামুচমান লৈছোঁ ডাঙৰ চামুচেৰে, ইয়াতে চপেচ লৈছোঁ আৰু ইয়াতে হানি লৈছোঁ আৰু ভিটামিন ই কেপচুল ইয়াতে মই দুটামান লগাম। এতিয়া মই বিলাহীখিনি কাটি ল'ম সৰু সৰুকৈ। এতিয়া মই বিলাহীখিনি সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই বিলাহীখিনি ধুনীয়াকৈ কাটি ল'লোঁ দেখিছেনে। বিলাহীখিনি মই ধুই মেলি শুকুৱাই থৈছিলোঁ। এনেকৈ মই সৰু সৰুকৈ বিলাহীখিনি কাটি লৈছোঁ। বিলাহীখিনি কটাৰ পাছত মই ইয়াতে মিক্সিত ফেটি ল'ম। পানী নিদিব আপোনালোকে মিক্সিত ফেটোতে। আৰু ইয়াতে মই চেনিখিনি লগতে দি দিছোঁ দেখিছে। এইখিনি মই মিক্সিত ফেটি ল'ম। এতিয়া মই মিক্সিত ফেটি ল'লোঁ দেখিছেনে ধুনীয়াকৈ। এইখিনি মই এতিয়া আকৌ চেকেনিডালে চেকি ল'ম। এনেকৈ চেকি ল'ম। আপোনালোকে কাপোৰ সহায় চেকিব পাৰে। দেখিছে কিমান ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। এনেকৈ আপোনালোকে চেকি ল'ব। মই বাকীখিনি এনেকৈ চেকি ল'ম। মই হৈ গ'ল, ৰসখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া হৈ গ'ল, মই ইমানখিনি ৰস ওলালে বিলাহীৰ পৰা। আৰু এতিয়া মই চপেচখিনি কাটি ল'ম। ইয়াতে মই মৌজোল এচামুচমান এড কৰিছোঁ। মৌজোলখিনি এড কৰাৰ পাছত মই ইয়াতে ভিটামিন ই কেপচুল দুটামান এড কৰিম। এটা কেপচুল দিয়া হৈ গ'ল। এতিয়া মই আকৌ এটা কেপচুল দি দিম। আপোনালোকে এনেকৈ ঘৰতে থকা বস্তুৰে চাবোন বনাই ল'ব পাৰিব। বহুত স্কিনৰ কাৰণে ভাল। আৰু বিলাহী কিমান স্কিনৰ কাৰণে ভাল আপোনালোকে জানে। এতিয়া মই ভালকৈ মিহলাই লৈছোঁ। আৰু বিলাহী স্কিনৰ ব্ৰাইট কৰাত সহায় কৰে। এতিয়া এইখিনি ভালকৈ মিহলাই লোৱাৰ প্ৰচেছটো হৈ গ'ল। এতিয়া মই ইয়াতে চপেচখিনি কাটি ল'ম। মই চপেচখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ম। চপেচখিনি কটা হৈ গ'ল দেখিছেনে। ইয়াতে মই চচপেনত দি দিছোঁ, যিহেতু মই ডাবল বইল মেথড বইল কৰিম। এতিয়া মই চপেচখিনি ইয়াত দি দিছোঁ। এতিয়া মই গেছৰ ওচৰলৈ যাম। মই এতিয়া গেছৰ চচ এটা উঠাই থৈছিলোঁ, যিহেতু ডাবল বইল মেথড গৰম কৰিম। পানীখিনি গৰম হোৱাত মই ইয়াতে ওপৰত চপেচটো দি দিছোঁ। চপেচখিনি ধুনীয়াকৈ গলিবলৈ ষ্টাৰ্ট হৈছে দেখিছেনে। মই অকণমান আৰু গলিব দিম, তাৰপিছতহে চামুচডালেৰে মই লৰাই দিম, নহ'লে ফেন উঠি যায়। সোনকালে লৰালে মানে দেখিছে ধুনীয়াকৈ চপেচখিনি গলি গৈছে।
দেখিছেনে এনেকৈ আপোনালোকে ডাবল বইলিং মেথড বইল কৰিব চফ্টৱেজখিনি এনেকৈ দি দিব ধুনীয়াকৈ গলি গৈছে দেখিছেনে মোৰ চফ্টৱেজখিনি সম্পূৰ্ণ মোৰ চফ্টৱেজখিনি গলি যোৱাৰ পিছতহে মই লৰাই দিম সেই চফ্টৱেজখিনি বেছি নাই আৰু গলিবলৈ তাতে মই অকণমানহে লৰাই দিছোঁ দেখিছে ধুনীয়াকৈ চফ্টৱেজখিনি গলি গৈছে চফ্টৱেজখিনি আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিলে পাই যাব হৈ গ'ল ধুনীয়াকৈ গলি গ'ল চফ্টৱেজ নাই আৰু গলিবলৈ দেখিছে কিমান ধুনীয়াকৈ চফ্টৱেজখিনি গলি গ'ল চফ্টৱেজখিনি সম্পূৰ্ণ গলি যোৱাত মই ইয়াতে ভালকৈ লৰাই দিছোঁ দেখিছে ধুনীয়াকৈ গলি গ'ল চফ্টৱেজখিনি মই ভালদৰে লৰাই দিছোঁ এতিয়া মই চফ্টৱেজখিনি ভালদৰে লৰাই দিয়াৰ পিছত মই আগৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিম এতিয়া মই লৰাই দিলোঁ লৰাই দিয়াৰ পিছত মই আগৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিছোঁ ঢালি দিয়াৰ পিছত মই আকৌ ভালদৰে লৰাই দিম এতিয়া মোৰ হৈ যাব মিশ্ৰণখিনি এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম অফ কৰি মেলি গৰমে গৰমে মই ছিলিকনত ঢালি দিম এতিয়া হৈ গ'ল মোৰ আজি চাবোন 3 পিচমান ওলালে এতিয়া মই ফেনখিনি অকণমান আঁতৰাই দিছোঁ ফেনখিনি থাকিলেও একো নাই হ'লেও মই অকণমান আঁতৰাই দিছোঁ এইখিনি মই এতিয়া এঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম এঘণ্টাৰ পিছত আপোনালোকক লগ পাই আছোঁ নেক্সট ডে আৰু মই এনেকৈ চাবোনখিনি ৰাতি ফ্ৰিজত ৰাখি থৈছিলোঁ এতিয়া মই আপোনালোকক দেখুৱাম দেখিছে চাবোনখিনি কিমান ধুনীয়া হৈছে এইফালে চব বহুত টান হৈছে চাবোনখিনি আজি 3 পিচমান চাবোন ওলালে মোৰ এইফালে দেখিছে মই 3 পিচমান চাবোন ওলালে টান আছে চাবোনখিনি এইফালে কিমান ধুনীয়া হৈছে দেখিছেনে আৰু বহুত টান এনেকৈ আপোনালোকে ঘৰতে এজুকে বনাব পাৰিব একো কেমিকেল নাই ইয়াত আৰু আজি ভিডিঅ'টো কেনে জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাইছে আপোনালোকে ফ'ল' কৰিব আৰু লাইক কৰি দিব আৰু মই আজি ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' লগ পাম আজিলৈ বাই বাই